হাই ফ্ৰেণ্ডছ, কেনে আছে সকলো? আজি আমি আমাৰ ওচৰতে থকা প্ৰায় 5 কিলোমিটাৰমান দূৰত ভোগেশ্বৰ মন্দিৰ তালৈ আজি আমি যাম। বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ। কিয় পৰা নাছিলোঁ, কি কাৰণে পৰা নাছিলোঁ, সকলোবোৰ কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু দেৰিকৈ হ'লেও ভোগালী বিহুৰ সকলোকে ওলগ জনাই আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম। সকলোবোৰ কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। অ' মাই গড, গাড়ী চাওক না কিমান এই দূৰ দূৰলৈকে, যিমানলৈকে চকুৰে মুনিব পাৰি গাড়ী চাওক। ভিতৰলৈকে যোৱাই নাই, এইখিনি বাহিৰৰ পৰিৱেশ। এতিয়া আমি ভিতৰলৈ সোমাই যাম। ব'লক প্ৰথমতে ভিতৰলৈ সোমাই যাওঁ। তো ফ্ৰেণ্ডছ, আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাম বুলি ভাবিছোঁ। এটি মন্দিৰ যিহেতু ৰুমালৰ বাবে বিখ্যাত, ৰুমাল আৰু গামোচা। ইয়াত গান্ধী যদি আপুনি কিবা এটা মনৰ আশা ভাবি লয়, তো মানুহে কোৱা মতে মনৰ আশাটো বোলে পূৰণ হয়। আজিও আমি ভাবিছোঁ ৰুমাল এখন বান্ধি উঠি এটি মনৰ আশা কৰিম। কিন্তু মনৰ আশাটো তেনেকুৱা নহয়। আপোনালোকৰ লগতে মোৰ লগতে আপোনালোকৰো ভাল হওক বুলি আমি সকলোৱে এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাম। এইখিনি বৰষুণ দিয়াৰ বাবে ফিল্ডখন অকণমান বোকা যেন হৈছে। কোনটো কথা নাই, চলি যাব আমাৰ এই স্বভাৱ। কিন্তু প্ৰথমতে আমি মন্দিৰৰ ভিতৰলৈ যাম। পাছত আপোনালোকক গোটেই সভাখন দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে এতিয়া আমি চাকি, ধূপ আৰু ৰুমাল, যিহেতু মন্দিৰটো ৰুমালৰ বাবে বিখ্যাত, আমি এখন ৰুমাল বান্ধি উঠি ধূপ চাকি জ্বলাই সেৱা প্ৰথম জনাই লওঁ। তাৰপিছত আপোনালোকক বাকীখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি ধূপ চাকি এনেকৈ লৈ লৈছোঁ। সোমাই যাম। ৰ'ব ভিতৰলৈ যোৱাৰ আগে আগে জোতা জৰিয়াত থৈ দিওঁ। এই এক দায়িত্বটো দি থৈ যাওঁ। এই বোলে ভিতৰলৈ নাযায়, ইয়াক জোতা থ'বলৈ দি উঠি তেওঁলোক ভিতৰলৈ সোমাই যাওঁ। ভিতৰলৈ যোৱাৰ আগে আগে চেনিটাইজাৰ কৰি ল'ব লাগিব। চেনিটাইজাৰটো কৰি লৈ উঠি ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। তো ব'লক, এইখন হৈছে মেইন গেটখন। এতিয়া আমি সভাঘৰৰ ভিতৰলৈ সোমাই যাওঁ। তাত চাকি ধূপ জ্বলাই সেৱা কৰি উঠি ৰুমালখন বান্ধি লৈ সমূহ গোটেইখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। নাজানো কিমান দূৰ সফল হ'ম। শেষলৈকে চাই থাকিব। বহুতো কথা, কেনেকৈ মন্দিৰটো সৃষ্টি হ'ল, কেনেকৈ মন্দিৰটো এনেকৈ ওলাল, বনোৱা হ'ল, কি কাৰণে বনোৱা হ'ল, কেনেকৈ বনোৱা হ'ল, কেনেকৈ সৃষ্টি হ'ল, সকলোবোৰ জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলোবোৰ গম পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এতিয়া ৰুমালখন বঢ়িয়াছে আপোনালোকৰ বান্ধি দিওঁ। মনৰ এতিয়া আশাৰে মোৰ লগতে তথা আপোনালোকৰো ভাল হওক। এইখিনিয়ে। এবাৰ সমূহ মন্দিৰৰ ভিতৰৰ পৰিৱেশখিনি চাই লওক। তো চাই লওক গোটেইখিনি ভালদৰে। মই ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
চাকি ধূপ ৰুমাল সকলোবোৰ চাকি ধূপ জ্বলোৱা হৈ গ'ল, ৰুমালখনো বন্ধ হৈ গ'ল। এতিয়া ব'লক এবাৰ সভাখন গোটেইখিনি সভাখন আপোনালোকক ঘূৰাই আনো। তো মোৰ লগতে আপোনালোকে ভালদৰে চাওক। জোতাযোৰ প্ৰথমতে পিন্ধি লওঁ ৰ'ব, জোতাযোৰ আছে না? ক'ত আছে আছে পিন্ধি লওঁ। এতিয়া ব'লক সভাখন চাই আহিব এবাৰ। মানুহ চাওক না, মানুহে মানে খোজ দিব জগা নোহোৱা হৈ গৈছে। মানুহ চাওক না কিমান দূৰলৈকে, এই চাওক মানুহ, মানে যিমান দূৰলৈকে দেখা পায় মানুহে মানুহ। এই কৰোণাৰ ছিজনৰ প্ৰথমটো এই এনেকুৱা অনুষ্ঠান মানুহটো হ'বই। এইখন এখন নাৰ্চাৰী সৰুকৈ চাব লওক, এইখনো ভালদৰে চাই লওক। কিবা লগা থাকিলে আহিব পাৰে ইয়ালৈ, মজা বস্তু নিব পাৰিব। মজা চাই লওক এবাৰ। ৰ'ব মই মানে ইয়াতে উঠিম বুলি ভাবিছিলোঁ, পিছে সিহঁতক সুধিলোঁ, পিছে আমাৰ নিচিনা বয়সৰ ল'ৰাক বোলে নুঠাই। ভাবিছিলোঁ এবাৰ উঠিম বুলি, যে আমি উঠিলে এবাৰ সেইটো নাথাকিবই দেখিম। দিয়ক এবাৰ সৰু কাললৈ যাবলৈ মন গৈছিল, সৰু যেন লাগিব ন তাৰ উঠিলে। ইয়াত এখন এনে সৰু নাতি এতিয়া কিবা শ্ব' আছে, ত' সেইখিনি আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গানটো বিশেষ দিব নোৱাৰিম, কপিৰাইটৰ প্ৰব্লেম আহিব পাৰে। অকণমান দিছোঁ কিবা চাই ল'ব ভালদৰে। ৰ'ব মই মানে বিভাগীয় কৰ্তৃপক্ষৰ পৰা কিবা অলপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই মন্দিৰটো কেনেকৈ সৃষ্টি হ'ল, কিমান দিনা কাৰ্যসূচী আৰু কি কৰিব লাগে, ইয়াত ৰুমাল কিয় কথা হয়, সেইবিলাক সকলোবোৰ জনাবলৈ আপোনালোকক চেষ্টা কৰিম। চ' ব'লকচোন মোৰ লগত কি কয় বিভাগীয়। তো গাইজ, আজি আমি মন্দিৰৰ কৰ্তৃপক্ষৰ পৰা আমি জানিব বিচাৰিম যে মন্দিৰটো কেনেকৈ উৎপত্তি, মানে কেনেকৈ সৃষ্টি হ'ল। তো ছাৰে আমাক কৈ দিব। চ' ছাৰ আপুনি কওক। শ্ৰী ভোগেশ্বৰ মন্দিৰ বৰপেটা জিলাৰ বজালিৰ উজানোলা গাঁৱত এই ঐতিহ্যমণ্ডিত শ্ৰী ভোগেশ্বৰ মন্দিৰ অৱস্থিত। এই মহাপ্ৰভুৰ থানত মাঘ মাহৰ 1 তাৰিখৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে উলহ মালহ ভোগালী বিহু উদযাপন কৰা হয়। এই ভোগালী বিহু লক্ষাধিক মান ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয়। অকল আমাৰ ওচৰে পাজৰে ভক্তপ্ৰাণ ৰাইজ নহয়, ইয়াত বিদেশী পৰ্যটকৰো সমাগম ঘটা পৰিলক্ষিত হয়। এই মন্দিৰ সাধাৰণতে বিষ্ণু মন্দিৰ, আমাৰ এই মন্দিৰটো সাধাৰণতে বিষ্ণু মন্দিৰ হয়। এই বিষ্ণু মন্দিৰটোত 1962 চনৰ পৰা উজানোলা গাঁৱৰ পৰিয়ালসকলৰ সদস্য মিলি এখন কমিটি গঠন কৰি এই মন্দিৰ পৰিচালনা কৰি আহিছে। এই মন্দিৰৰ ঐতিহ্য হৈছে এনেকুৱা যে ইয়াত প্ৰথম অৱস্থাত অভয়াৰণ্য সদৃশ আছিল। এই অভয়াৰণ্য সদৃশ এই ঠাইডোখৰত বিৰিণাৰ চুবা আছিল, আৰু সেই বিৰিণাৰ চুবাৰ তলত এগৰাকী কপিলী গাইয়ে গৃহস্থক গাখীৰ দিবলৈ এৰি দামুৰীক গাখীৰ দিয়াৰ আগতে বিৰিণা গছৰ তলত গাখীৰ দিছিল, আৰু তাৰ পিছতহে দামুৰীক গাখীৰ পিবলৈ দিছিল। এই দৃশ্যটো এজন ব্ৰাহ্মণে চাই আছিল, আৰু সেই ব্ৰাহ্মণজনৰ নেতৃত্বত এই উলোৱা গাঁৱৰ মানুহখিনিয়ে সেই ঠাইডোখৰ যেতিয়া খান্দি উলিয়াই তাৰ পৰা এটা প্ৰতিমূৰ্তি লাভ কৰে, আৰু সেই প্ৰতিমূৰ্তিটোক ভোগেশ্বৰ নামে নামাকৰণ কৰা হয়। কাৰণ এই মন্দিৰত
এইকাৰণে ভোগ প্ৰদান কৰা হয়, কাৰণ ইয়াৰ যিজন গোসাঁই সেই গোসাঁয়ে প্ৰথম অৱস্থাৰ পৰাই ভোগ কৰি আহিছে, সেই কপিলী গাইৰ পৰা ভোগ কৰি আহিছিল। আৰু সেই তেতিয়াৰে পৰা আজিৰ এই ভোগেশ্বৰ মন্দিৰ ভোগৰ থলী হৈ পৰিছে। অকল উজান ওলোৱা গাঁৱৰেই নহয়, লক্ষাধিক ভক্তই ইয়াত ভোগ প্ৰদান কৰে। আৰু সেই ভোগ প্ৰদান কৰাৰ মূলত উদ্দেশ্য হ'ল সেৱকসকলৰ মনৰ বাঞ্ছা পূৰণ কৰা। ইয়াৰ উপৰিও সেৱক সেৱিকাৰ মনোবাঞ্ছা পূৰণাৰ্থে বিশেষকৈ সেৱিকাসকলে ইয়াত ৰুমাল গাঁঠে। ৰুমাল গাঁঠি তেওঁলোকে কামনা কৰে যে তেওঁলোকে এজন ভাল শিপিনী হ'ব, তেওঁলোকৰ মনৰ যিখিনি ৰঙীন কল্পনা সেই কল্পনাবোৰ বাস্তৱায়িত হ'ব। এনেকুৱাভাৱে সেই তাহানিৰ পৰা, সেই 1962 চনৰ পৰা আজি পৰ্যন্ত উজান ওলোৱা গাঁৱৰ পৰিচালনা সমিতিৰ, ভোগেশ্বৰ মন্দিৰ পৰিচালনা সমিতিৰ দ্বাৰা এই মন্দিৰ পৰিচালিত হৈ আছে আৰু পৰৱৰ্তী সময়লৈ হৈ থাকিব। আৰু উলাহ মালাহেৰে ভোগালী বিহু উদযাপন হৈ থাকিব। এইখিনিয়ে আৰু মোৰ ফালৰ পৰা ভোগালী বিহুৰ দেৰিকৈ হ'লেও ওলগ জনালোঁ। তো ফ্ৰেণ্ডছ, ইয়াৰ পৰা ভিউ চাওক না, মজা। তো ফ্ৰেণ্ডছ, আজি আমাৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু এটা লাইক কৰি দিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ' বনোৱাৰ বাবে আমাক অতি উৎসাহিত কৰে। তো ৰ'ব, কমলা টেঙাটো নিব লাগিব ঘৰলৈকে। চব কমলা টেঙা লৈ উঠি টাটা বাই বাই, এইখিনি ল'লোঁ আৰু বাই বাই।